কৰিবলৈ মই অহা নাই। মই চব কৰিব লাগে। আপুনি অকল বহি বহি সময় কটাব। আৰু সৰু গোহালি আজিৰ পৰা মই চাফ কৰিম। জহনি মতি তোৰ নিচিনা বোৱাৰী 10জন থাকিলেও মিছা। তই থাকোঁ মই গাহৰি দানা দিম। ডাঙৰ বাবু আহক, তোক আজি ভালকে ধুলাই দিম। আজি তোক ভাল বিহু দেখুৱাম। ধুলাই মই আপোনাক দিয়াম নে মোক আপুনি দিব? অলপ পিছত গম পাব। ৰ'ব, চিনি পোৱা নাই মোক ধুলাই দিয়ে। এইজনী মোক চিনি পোৱা নাই। বৰ বাজিছে আকৌ। এইখন ঘৰলৈ বিয়া হৈ আহি মোৰ শান্তি নোহোৱা হ'ল। অকল কাম কাম কাম। কচু বিচাৰি আনি গাহৰি দানা দিছো। পথাৰলৈ যা, বাগানৰ পাত ছিঙিবলৈ যা। জহনি মূৰ্তি এনে লাট চাবৰ বেটি ওলাইছে। ঘৰত কেনে খাইছে দেখিছিল না? মুখখন একেবাৰে লাভ পট কচু পাত এইজনী। আপুনি হ'লে এনে ভাল মোৰ মুখখনৰ কথা কয় আৰু ঘৰত কি খাইছিল কি নাখাব কথা ক'ব লাগিছে। ঘৰত মই সদায় পোলাও চিকেন বিৰিয়ানী খাইছিলোঁ জানে, আৰু দিনৰ 11 বজালৈকে শুইছিলোঁ। ইয়াত হ'লে ৰাতিপুৱা সোনকালে উঠি কাম কৰ। গৰু ছাগলী এৰাল দে, হৰি বিচাৰ, ইফালে ভাত সোপা সিজাবলৈ আছে। মই যে কি পাপ কৰি এখন ঘৰ পালোহি। জহনি মূৰ্তি তেজ খাবি। ঘৰৰ কাম কৰিবলৈ তোৰ ইমানেই টান লাগে যদি বিয়া সোমাইছিলি কিয়? আৰু তোৰ মুখখন ঘৰত সেইবোৰে শিকি আহিছিলি। ডাঙৰ বাবু আহক, আজি মজা দেখুৱাই আহিছো তোক। বুঢ়ী মাৰক চিনি পোৱা নাই? থৈ দিয়ক আপোনাৰ বুঢ়ী মাকক বুঢ়া বাপেকক। মই কি চাই থাকিম বুলি ভাবিছে নেকি? সমানে লাগি যাম বাপেকে জানিছে। কম ৰ'ব। চাহপানী আপোনাক নিজে বনাই খাওঁগে যাম। চাহপানী অকণমানো নিজে বনাই খাব নোৱাৰে। অকল বহি বহি সময় কটাই থাকে। চুপ থাক দে তই, নহ'লে কথা বেয়া হ'ব এতিয়া। ঘৰৰ কাম নকৰি তই গা ঘেলে ঘূৰি ফুৰিব লাগে। ডাঙৰ বাবু আহিলে তোক ভালকৈ চুটুকাটো দিয়াম আজি তোৰ মজা বাহিৰ কৰোৱাই। দেখা যাব বিয়াৰ মজা বাহিৰ কৰোৱাই। গধূলি হ'ব দিয়ক না, চব ফাস্তা হৈ যাব। ডাল কা ডাল, দুধ কা দুধ। হুলস্থুল বন্ধ, শান্তি।